हेलो बंधुসকল বৰ্তমান দিনত ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম এইবোৰ খুলিলে কৰোনা ভাইৰাছৰ বিষয়ে শুনিবলৈ পোৱা গৈছে আৰু এই কৰোনা ভাইৰাছে চীনত বহুতো মানুহক মৃত্যুৰ মুখত পেলাইছে আৰু বহুতো মানুহ এতিয়াও চিকিৎসাধীন আছে জানিবলৈ পোৱা মতে এই কৰোনা ভাইৰাছ চীনৰ এখন মাংসৰ বজাৰৰ পৰা উৎপন্ন হৈছিল বুলি কোৱা হৈছে আৰু এই মাংসৰ বজাৰখনত বহুতো জংগলী জন্তুৰ মাংস পোৱা যায় গতিকে এই জংগলী জন্তুৰ পৰা এই কৰোনা ভাইৰাছৰ উৎপন্ন হৈছে বুলি কোৱা হৈছে কিন্তু এইটো এটা কোৱা কথাহে অৰ্থাৎ এইবোৰৰ পৰা হৈছে বুলি ধাৰণাহে কৰা হৈছে কিন্তু ইয়াৰ মেইন উৎপত্তিস্থল কি এইটো সঠিককৈ এতিয়াও জানিব পৰা নাই ইয়াৰ ওপৰত বহুতো ৰিচাৰ্চ এতিয়াও চলি আছে আৰু এই ভাইৰাছটো বৰ্তমান অকল চীনতে নহয় বাকি বহুত কেইখন দেশতো ইয়াৰ প্ৰভাৱ পৰিবলৈ লৈছে আৰু সদায় ইয়াৰ এটা নতুন খবৰ আহি আছে সো আজিৰ এই ভিডিওটোত কিছুমান এক্সপাৰ্টে কোৱা এই ভাইৰাছটোৰ বিষয়ে জানো আৰু এতিয়ালৈকে যদি আমাৰ এই আসামি টেক চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিওটোৰ তলত থকা সাবস্ক্ৰাইব বটনটোত ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং নলেজেবল ভিডিওবোৰ অসমীয়াত সকলোতকৈ আগত পায় বন্ধুসকল আমি আগত কৰোনা ভাইৰাছৰ বিষয়ে এইটো জানিবলৈ পাইছিলো যে কৰোনা ভাইৰাছ চীনৰ এখন মাংসৰ বজাৰৰ পৰা উৎপন্ন হৈছিল সেই মাংসৰ বজাৰখনত বহুতো জংগলী জন্তুৰ মাংস পোৱা যায় আৰু ইয়াৰ পৰাই উৎপন্ন হৈছে বুলি কোৱা হৈছিল আৰু মেইনলি এই ভাইৰাছটো সাপৰ পৰা আহিছে বুলি কোৱা হৈছে কিন্তু এতিয়া বহুতো এক্সপাৰ্টে এই ভাইৰাছটোৰ বিষয়ে যি কৈছে এইবোৰ শুনি আপুনি আচৰিত হৈ ৰব তেওঁলোকৰ মতে এই ভাইৰাছটো কোনো সাপ বা বেলেগৰ পৰা বিয়পা নাই এই ভাইৰাছটো আসলতে মানুহে তৈয়াৰ কৰিছিল আৰু এই ভাইৰাছটোৰ প্ৰভাৱ বেছিকৈ চীনতে দেখা গৈছে কোৱা হৈছে যে কৰোনা ভাইৰাছৰ আঁৰত বেলেগ কোনো নাই এইটোৰ পিছত অকল চীনৰে হাত আছে এই ভাইৰাছটো চীনৰ কিছুমান সাইন্টিষ্টে চীনৰ লেবত তৈয়াৰ কৰিছিল কাৰণ চীনে হাতিয়াৰৰ দ্বাৰা যুঁজ নকৰি চীনে ভাইৰাছৰ দ্বাৰা যুঁজ কৰিব বিচাৰে আৰু এইটো বহুত ডেঞ্জাৰাছ হয় কাৰণ এনেকুৱা ভাইৰাছে এডোখৰ ঠাই সম্পূৰ্ণ মানুহক শেষ কৰি পেলাব পাৰে কাৰণ ভাইৰাছ এনেকুৱা বস্তু যি এজন মানুহৰ গাত প্ৰৱেশ কৰাৰ পিছত তাৰ ওচৰৰ বহুতো মানুহলৈ বিয়পি পৰে আৰু চীনৰ মুখ্য টাৰ্গেটত আমেৰিকা ভাৰত ইজৰাইল আৰু জাপান আছে ইজৰাইলৰ এজন সিক্ৰেট অধিকাৰী জৈন সোহেবে এইটো কলে চীনে wuhan ইনষ্টিটিউট অফ বায়োলজিৰ পৰা জানি বুজি এই কৰোনা ভাইৰাছটো লিক কৰিলে চীনে সঁচাকৈয়ে এই বায়োলজিক্যাল হাতিয়াৰ বনাই আছে নি বাৰু চীনে এই বায়োলজিক্যাল হাতিয়াৰ চীনৰ wuhan চহৰত থকা P4 লেবত বনাই আছিল চীনৰ বৈজ্ঞানিকে কানাডাৰ পৰা স্পেচিয়েলি অনা জৈৱিক পদাৰ্থৰ দ্বাৰা এইবোৰ ভাইৰাছ বনোৱাত লাগি আছিল জানিবলৈ পোৱা মতে বৈজ্ঞানিকবোৰে বহুত দিনৰে পৰা এই লেবত কাম কৰি আছিল চীনৰ এইটো মিছন আছিল যে এনেকুৱা এটা বায়োলজিক্যাল হাতিয়াৰ বনোৱা যাতে যুদ্ধৰ সময়ত সেই ভাইৰাছটো এৰি দিব পাৰে আৰু সেই দেশৰ মানুহৰ গাত হাৱা পানীৰ দ্বাৰা এইবোৰ ভাইৰাছ প্ৰৱেশ কৰে আৰু কোনো অস্ত্ৰ-শস্ত্ৰ নোলোৱাকৈ মাৰিব পাৰে আৰু চীনে এই ভাইৰাছটো বনাই থকাৰ লগতে ইয়াৰ এণ্টিডট বনাই আছিল যাতে সিহঁতে এই ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিব পাৰে কিন্তু অসমীয়াত কথা এটা আছে নহয় যে লোকৰলে হুলপুটি নিজে পৰি মৰে সো সিহঁতৰ লগতো ঠিক একেই হ'ল আৰু এই ভাইৰাছটো টেষ্টিঙৰ সময়ত এই লেবৰ পৰা wuhan চহৰত বিয়পি পৰিল কিন্তু ইয়াৰ কোনো সঠিক প্ৰমাণ এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু এইবোৰ চীনে নকৰিব সেইটো মানে নাই কাৰণ চীনৰ পৰা সহজতে কোনো তথ্য উলিয়াব নোৱাৰে সেইটো সকলোৱে জানো গতিকে আপোনালোকে কওকচোন যে চীনে এনেকুৱা সঁচাকৈ কৰিব পাৰেনে বাৰু মোক কমেন্ট বক্সত জনাব গতিকে ভিডিওটো চাই যদি কিবা ভাল পালে বা কিবা জানিব পাৰিলে তেন্তে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ বাই বাই টেক কেয়াৰ